মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অধ্যায় 3টো ইতিমধ্যে আৰম্ভ কৰিলোঁ। যোৱাটো ভিডিঅ' লেচনত আমি পঢ়িলোঁ বহুভুজৰ বিষয়ে, বহুভুজৰ বিভিন্ন নামাকৰণৰ বিষয়ে, যেনেকৈ ত্ৰিভুজ আছিলে, চতুৰ্ভুজ আছিলে, পঞ্চভুজ আছিলে। আজি আমি সেইটো চেপ্টাৰে কণ্টিনিউ কৰিম। আজি আমি পঢ়িম বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টিৰ বিষয়ে। প্ৰথমতে চাওঁ এটা ত্ৰিভুজৰ বিষয়ে। এটা ত্ৰিভুজো বহুভুজ হ'ব পাৰে। ত্ৰিভুজৰ কোনকেইটা আছিলে? এই তিনিটা ভিতৰৰ ফালে থকা তিনিটা কোণ অন্তঃকোণ বুলি কোৱা হয়। এই তিনিটা কোণৰ মাপৰ সমষ্টি আমি জানো যে 180 ডিগ্ৰী হয়। ত্ৰিভুজটো যিয়েই নহওক, তিনিটা কোণ থাকিব, তিনিটা কোণৰ মাপৰ সমষ্টি সদায় 180 ডিগ্ৰী হ'ব। বহুভুজৰ আনটো ভাগ আছিলে চতুৰ্ভুজ, আৰু চতুৰ্ভুজৰ অন্তঃকোণ মানে হৈছে এইটো চতুৰ্ভুজৰ এংগলে ভিতৰৰ ফালে থকা এই চাৰিটা কোণ। এই চাৰিটা কোণৰ মাপৰ সমষ্টি আমি কেনেদৰে উলিয়াম? সেইটো উলিয়াবলৈ হ'লে আমি প্ৰথমতে AC কৰ্ণডাল আঁকিলোঁ, আৰু এই AC কৰ্ণডালে এই চতুৰ্ভুজটোক দুটা ত্ৰিভুজত ভাগ কৰিছে। ত্ৰিভুজকেইটা হ'ল ADC আৰু ABC। এই দুটা ত্ৰিভুজত AC কৰ্ণয়ে ABCD চতুৰ্ভুজটোক ভাগ কৰিছে। এতিয়া দুটা ত্ৰিভুজ পালোঁ। এটা ত্ৰিভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি আমি জানো যে 180 ডিগ্ৰী। দুটা ত্ৰিভুজ আছে, সেয়েহে দুটা 180 মিলি পিনে কিমান হ'ব? 360 ডিগ্ৰী। গতিকে চতুৰ্ভুজ এটাৰ অন্তঃকোণৰ মাপৰ সমষ্টি সদায় 360 ডিগ্ৰী হ'ব। ঠিক আছে, আমি নেক্সটটো ফালে আগবাঢ়োঁ। ছেকেণ্ডটো কৈছে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি। পঞ্চভুজো এটা বহুভুজ হয়, আৰু এই পঞ্চভুজটোৰ অন্তঃকোণকেইটা তোমালোকে জানা। ভিতৰৰ ফালে থকা কোণকেইটা হৈছে অন্তঃকোণ। এই অন্তঃকোণৰ সমষ্টিটো পাবলৈ হ'লে আমি প্ৰথমতে AC আৰু AD কৰ্ণৰ দুডাল আঁকিলোঁ। এই কৰ্ণ দুডালে ত্ৰিভুজটোক তিনিটা ভাগত ভাগ কৰিছে। এই কৰ্ণ দুডালে পঞ্চভুজটোক তিনিটা ত্ৰিভুজত ভাগ কৰিছে। গতিকে তিনিটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? তিনিটা ত্ৰিভুজ আছে, আৰু প্ৰত্যেকটোৰে অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। আমি কিমান পাম? 540 ডিগ্ৰী। গতিকে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব 540 ডিগ্ৰী। মনত ৰাখিবা। নেক্সটটো আছে ষড়ভুজ। ষড়ভুজো এটা বহুভুজ হয়। এই ষড়ভুজটোৰ অন্তঃকোণকেইটা তোমালোকক জানাই। এইকেইটা হ'ব ভিতৰৰ ফালে থকা কোণকেইটা, আৰু এই কোণকেইটাৰ সমষ্টি পাবলৈ হ'লে আমি এতিয়া তিনিডাল কৰ্ণ আঁকিব লাগিব। গতিকে এই তিনিডাল কৰ্ণ হৈছে AC, AD আৰু AE। এই তিনিডাল কৰ্ণই ষড়ভুজটোক কেইটা ত্ৰিভুজত ভাগ কৰিছে চাওঁ হা। এটা, দুটা, তিনিটা, এইটো চাৰিটা ত্ৰিভুজত ভাগ কৰিছে, আৰু প্ৰত্যেকটো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়। গতিকে 4 × 180 ডিগ্ৰী কিমান হ'ব? 720 ডিগ্ৰী হ'ব। মনত ৰাখিবা। নেক্সটটো আছিলে সপ্তভুজ। সপ্তভুজৰ অন্তঃকোণৰ সমষ্টি পাবলৈ হ'লে আমি প্ৰথমে BD, BE, BF আৰু BG এই চাৰিডাল কৰ্ণ আঁকিলোঁ, আৰু এই কৰ্ণকেইডালে সপ্তভুজটোক কেইটা ত্ৰিভুজত ভাগ কৰিছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা ত্ৰিভুজত ভাগ কৰিছে। প্ৰত্যেকটো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী। 5 × 180 ডিগ্ৰী কিমান হ'ব? 900 ডিগ্ৰী। গতিকে এটা সপ্তভুজৰ অন্তঃকোণৰ সমষ্টি সদায় 900 ডিগ্ৰী হ'ব। ঠিক তেনেদৰে আমি বাকী বহুভুজৰো এনেদৰে কৰ্ণ আঁকি পিনে অন্তঃকোণৰ সমষ্টি পাব পাৰোঁ। ইয়াৰ নেক্সট টপিকটো আছে তোমালোকৰ কিতাপত, চানেকি। এইপিনে বহুভুজৰ নাম দিয়া আছে, আৰু সেই বহুভুজটোৰ বাহুৰ সংখ্যা দিয়া আছে, আৰু সেই বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি দিয়া আছে। গতিকে আমি সপ্তভুজলৈকে আমি পালোঁ অন্তঃকোণৰ সমষ্টি। গতিকে আমি অন্তঃকোণৰ সমষ্টিকেইটা ইয়াত লিখি ল'লোঁ, আৰু বাহুৰ সংখ্যা ইয়াত লিখি ল'লোঁ। গতিকে তোমালোকে প্ৰথমে ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা। ত্ৰিভুজৰ ক্ষেত্ৰত এই প্ৰথমতে থকা তিনিটো যে দেখিছা, এই তিনিটো হৈছে ত্ৰিভুজৰ বাহুৰ সংখ্যা। ত্ৰিভুজৰ বাহুৰ সংখ্যা সদায় 3 হয়। চতুৰ্ভুজৰ ঠিক তেনেদৰে 4 লিখা আছে, 4 লিখা আছে। 4ডাল বাহু থাকে। পঞ্চভুজৰ 5ডাল বাহু থাকে, সেয়েহে 5 লিখিছে, আৰু ষড়ভুজৰ 6ডাল আৰু সপ্তভুজৰ 7ডাল বাহু থাকে। গতিকে প্ৰথমটো সংখ্যাই বুজাইছে বহুভুজটোৰ বাহুৰ সংখ্যা, আৰু দুইটো একেই আছে চবতে, আৰু 180 ডিগ্ৰীটো চবতে একেই আছে। গতিকে 3 - 2 = 1। 1 × 180 ডিগ্ৰী কিমান হ'ব? 180 ডিগ্ৰী। গতিকে ত্ৰিভুজৰ
অন্তঃকোণৰ সমষ্টিটো 180 ডিগ্ৰী আছিলে, আমি এইপিনেও 180 ডিগ্ৰীয়ে পালোঁ। নেক্সট চতুৰ্ভুজৰ ক্ষেত্ৰত চাওঁ। চতুৰ্ভুজৰ বাহুৰ সংখ্যা 4, 4 minus 2 = 2, 2 × 180 ডিগ্ৰী কিমান হ'ব? 360 ডিগ্ৰী। ঠিক তেনেদৰে বাকীকেইটাও উলিয়াব পাৰিম আমি। প্ৰথমটো সংখ্যা বাহুৰ সংখ্যা হ'ব আৰু বাহুৰ সংখ্যাটোক -2 কৰিব লাগিব প্ৰথমতে, আৰু সেই ৰিজাল্টটোক 180 ডিগ্ৰীৰে মাল্টিপ্লাই কৰি দিলে আমি সেই বহুভুজটোৰ অন্তঃকোণৰ মানৰ সমষ্টিটো পাম। গতিকে যদি তোমালোকক দিয়া হয় n বাহুযুক্ত এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব লাগে, গতিকে প্ৰথমতে লিখিম আমি বাহুৰ সংখ্যা যোনটো আছে n, তাৰ লগত -2 কৰিম আৰু সেই ৰিজাল্টটো 180ৰে মাল্টিপ্লাই কৰিম। তেতিয়া আমি পাম সেই n সংখ্যক বাহু থকা বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি। তাৰ নেক্সট ষ্টেপটোত চোৱা। তাৰ নেক্সট ষ্টেপটোত এই 180 ডিগ্ৰীটো 90 ডিগ্ৰীলৈ ভাগ কৰিলে 90 × 2 180 ডিগ্ৰী হ'ব। তাৰপিছত এই 2টো ভিতৰৰ n-2ৰ লগত মাল্টিপ্লাই কৰি পিনে 2n-4 পালে, আৰু 90 ডিগ্ৰীটো মাল্টিপ্লাই কৰা আছে। গতিকে এটা বহুভুজত বাহুৰ সংখ্যা যদি তোমালোকক দিয়া থাকে, তেনেহ'লে তোমালোকে খুব সহজতে অন্তঃকোণৰ মানৰ সমষ্টিটো এই চানেকিটোৰ পৰা বা n-2 180 ডিগ্ৰী এই চানেকিটোৰ পৰা তোমালোকে উলিয়াব পাৰা। এইটো যিকোনো বহুভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই সূত্ৰটো। যদিহে তোমালোকক সুষম বহুভুজ বুলি কোৱা হয়, এইটো পঢ়া যে n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি ইমান হ'ব, আৰু যদিহে সুষম বহুভুজ হয় তেনেহ'লে প্ৰত্যেকটো অন্তঃকোণ সুষম বহুভুজটোৰ সমান হ'ব ইটো সিটোৰ লগত। সেয়েহে যদি nটা বাহু থাকে, nটা বাহু থাকিলে nটা অন্তঃকোণো থাকিব। যদিহে nটা অন্তঃকোণ থাকে আৰু টোটেল সমষ্টিটোৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টিটো তোমালোকক দিয়া আছে, এইটো আৰু কোণ আছে nটা, কোণ আৰু বাহুৰ সংখ্যা দুইটা একেই নাম্বাৰ হয়। গতিকে আমি এই গোটেই সমষ্টিটোৰ লগত যদি এনেদি ডিভাইড কৰি দিওঁ, তেন্তে প্ৰত্যেকটো কোণৰ অন্তঃকোণৰ মানটো পাম। বুজো হয়নে? ঠিক আছে, এই সূত্ৰ দুটা মনত ৰাখিবা, এইটো আৰু এইটো বা এইটো, ইয়াৰ ভিতৰত যিকোনো এটা মনত ৰাখিলেই হ'ব। নেক্সট টপিকটো আছে বহুভুজৰ বহীকোণৰ মানৰ সমষ্টি। আমি পঢ়িলোঁ বহুভুজ এটাৰ অন্তঃকোণৰ মানৰ সমষ্টি। এতিয়া আমি পঢ়িম বহুভুজৰ বহীকোণৰ মানৰ সমষ্টি। এইটো এটা বহুভুজ 1 2 3 4 5 6 ছডাল বাহু আছে। ছডাল বাহু আছে কাৰণে বহুভুজটো ষড়ভুজ হ'ব। ষড়ভুজটোৰ প্ৰথমটো কোণ লওঁ a কোণ। তোমালোকে চোৱা a কোণ, এংগল a ক্ষেত্ৰত এংগল a = এংগল এই বহীকোণটো এংগল a ক্ষেত্ৰত বহীকোণ হ'ব এংগল x। গতিকে এডাল ৰেখা হয়নে? এডাল ৰেখাডাল এনেকৈ গৈছে। এই ৰেখাডালৰ পৰাই তোমালোকে এইডাল আনডাল ৰেখা পাইছা। বহুভুজটো চোৱা, এইডাল আনডাল ৰেখা পাইছা, BC হয়নে? ইয়াত আছে A, এইটো B আৰু এইটো C। ইয়াত এংগল A কোণটো আছে আৰু বাহিৰ ফালে এংগল Xটো আছে। গতিকে এডাল ৰেখা, এইটো যদি এংগল A হয় তেন্তে Xটো হ'ব 180 - A = এংগল X হ'ব, আৰু X = বহীকোণ কিমান হ'ব? 180 - এংগল A হ'বনে? সেইটোৱে লিখিছে। বহীকোণটো যদি X হয়, Xৰ ঠাইত আমি লিখিব পাৰোঁ 180 ডিগ্ৰী - এংগল A। ঠিক তেনেদৰে Y অন্তঃকোণ, এই গোটেইকেইটা হ'ল অন্তঃকোণ। অন্তঃকোণৰ মানৰ সমষ্টিটো লিখি পিনে আমি বহীকোণৰ মানৰ সমষ্টিটো, এইকেইটা হ'ল গোটেইকেইটা বহীকোণ। বহীকোণৰ ক্ষেত্ৰত মই কোৱাৰ দৰে X = 180 - A লিখিছে, আৰু Y ক্ষেত্ৰত 180 - B লিখিছে। ঠিক তেনেদৰে ইয়াত লিখি গৈ গোটেইকেইটা প্লাছ কৰি থোৱা আছে। ছডাল বাহু আছে, ছটা অন্তঃকোণ আছে, আৰু সেয়েহে ছটা বহীকোণ থাকিব। ছটা বহীকোণৰ ক্ষেত্ৰত 180 180
এনেকৈ ছবাৰ আহিবনে? ছবাৰ 180 হ'লে 6 × 180 কিমান হ'ব? 1080 হ'ব, 1080 ডিগ্ৰী হ'ব। সেইটোৱে এইটো, আৰু মাইনাছটো কমন লৈ পিনে গোটেইকেইটা অন্তঃকোণ ভিতৰত প্লাছ কৰিছে, আৰু এই গোটেইকেইটা অন্তঃকোণৰ সমষ্টিটো আমি কিমান পাইছিলোঁ ষড়ভুজৰ ক্ষেত্ৰত? 720 ডিগ্ৰী। 1080 পৰা 720 ডিগ্ৰী মাইনাছ কৰিলে কিমান হ'ব? 360 ডিগ্ৰী। আমি এটা বহুভুজ লৈ যদি বহীকোণৰ সমষ্টি উলিয়াবলৈ যাওঁ তেন্তে সদায়ে 360 ডিগ্ৰীয়ে পাম। বহুভুজটো ষড়ভুজেই হওক, পঞ্চভুজেই হওক বা চতুৰ্ভুজেই হওক, সদায় তাৰ বহীকোণৰ মানৰ সমষ্টি 360 ডিগ্ৰী হ'বই। অন্তঃকোণৰ মানৰ সমষ্টি আমি বেলেগ বেলেগ হয়তো পাব পাৰোঁ, কিন্তু বহীকোণৰ সমষ্টি সদায় 360 ডিগ্ৰীয়ে হ'ব, লাগিলে সেইটো ত্ৰিভুজেই হওক, যিকোনো বহুভুজ হওক। সেইটোৱে লাইনেই আমি লাষ্টত দেখিবলৈ পাইছোঁ যে যিকোনো বহুভুজৰ বহীকোণৰ মানৰ সমষ্টি সদায় 360 ডিগ্ৰী হ'বই। এইটো সদায় তোমালোকে মনত ৰাখিবা। প্লাছ আৰু এইটো মনত ৰাখিবা, এইটো সূত্ৰ নাইবা এইটো সূত্ৰ লগতে এইটো সূত্ৰ, এই সূত্ৰকেইটা প্ৰয়োগ কৰি তোমালোকে অনুশীলনী 3.1ৰ মেক্সিমাম অংক কৰিব পাৰিবা। আমি নেক্সট ক্লাছত অনুশীলনী 3.1ৰ অংকখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।